মাৰিব সেই সন্দৰ্ভত কি ক'ব আপুনি? এইটো চাওক এই আইনটো আজিৰ পৰা ৭১ বছৰ আগৰ পৰা এই আইনটো আছে। এইটো হয়তো আমাৰ বিজেপি চৰকাৰে নাজানে, তেওঁলোকে নতুনকৈ ইন্ট্ৰডিউচ কৰিছে। ৭১ বছৰ আগৰ পৰা আইনটো আছে আৰু ইয়াৰ পৰা খাটি খোৱা অসমীয়া কৃষকসকলৰ ক্ষতি হ'ব। যিসকল কৃষকে গৰু লালন পালন কৰি বিক্ৰী কৰি এটা গৰু বিক্ৰী কৰি বিহুত তেওঁলোকে বিহু উদযাপন কৰে বা পূজাত পূজা উদযাপন কৰে, তেওঁলোকে আজিকালি এই গৰু বিক্ৰী কৰিব নোৱাৰা হ'ব। মুছলমানসকলে গৰু নাখালে মুছলমান গুচি নাযায়, ইছলামত একো ক্ষতি নহয়। কিন্তু যেতিয়া গৰু বন্ধ কৰি দিয়া হ'ব, গোটেই অসমৰ অসমীয়া মানুহসকলৰ যিটো উপাৰ্জন সেই উপাৰ্জনটো নাইকিয়া হ'ব। অসমৰ যিটো ইকনমি সেই ইকনমিক বহুত ডাঙৰ এটা ক্ষতি হ'ব। গতিকে এইটো আজি চাব, এইটো এটা বিক্ষোভ হ'ব আৰু গোটেই অসমৰ মানুহখিনিয়ে ইয়াৰ বিৰোধিতা কৰিব। যিসকলে আপাৰ আছামৰ বহুত মানুহে তেওঁলোকে এটা গৰু পুহি পেলাই ৭০-৮০ হাজাৰ টকা বিক্ৰী কৰে আৰু এইটো দি ল'ৰা ছোৱালীক স্কুলত এডমিশ্যন দিয়ে, কলেজত এডমিশ্যন দিয়ে, ল'ৰা ছোৱালীক লিখা পঢ়া কৰায়। কিন্তু আজি যিটো দেখা গৈছে এইটো খালি এই যে মূল্য বৃদ্ধি হ'ল, এই যে কণ্ট্ৰোল কৰিব পৰা নাই মূল্য বৃদ্ধি, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ'ল, আকাশলংঘী মূল্য বৃদ্ধি হৈছে, এইবিলাক তল পেলাবৰ কাৰণে এইটো এটা বিধায়ক আনি পেলাই এইবিলাক তল পেলাব বিচাৰিছে বিজেপি চৰকাৰে। বাকী একো কথা নহয়, অসমৰ ডাঙৰ এটা ক্ষতি হ'ব এই গৰুৰ বিধায়কটো অনাৰ লগে লগে। যিহেতু আজি আপোনালোকৰ গুৱাহাটীত প্ৰতিবাদ চলি আছে, সেই সন্দৰ্ভত আপুনি কি ক'ব? আমাৰ গোটেই অসমত মূল্য বৃদ্ধিৰ কাৰণে কংগ্ৰেছ দলৰ প্ৰতিবাদ চলি আছে। আমি মৰিগাঁও ডিষ্ট্ৰিক্টত এই কাৰণে কৰিব পৰা নাই। মৰিগাঁও ডিষ্ট্ৰিক্টত আমাৰ বৰ্তমান ২৪ ঘণ্টা কাৰফিউ চলি আছে। নহলে আমি মৰিয়াবাৰী ব্লক কংগ্ৰেছৰ অন্তৰ্গত যিমান প্ৰতিবাদ আছিলে আমি প্ৰতিবাদত আমি শ্বেয়াৰ কৰো বা প্ৰতিবাদত অংশগ্ৰহণ কৰো। এইবাৰ আমি এই ২৪ ঘণ্টা কাৰফিউ থকাৰ কাৰণে আমি কৰিব পৰা নাই। এই গোটেই অসমত মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি যিটো আমাৰ কংগ্ৰেছ দলে জাঙুৰ খাই উঠিছে, কাৰণ কংগ্ৰেছ দল ক্ষমতাত থাকিলেও ৰাইজৰ লগত থাকে, ক্ষমতাত নাথাকিলেও ৰাইজৰ কথা চিন্তা কৰে। সেইকাৰণে কংগ্ৰেছ দলে সদায় ৰাইজৰ কাৰণে মাত মাতিছে আৰু ভৱিষ্যতেও ৰাইজৰ কাৰণে মাত